নাই এতিয়া BTSCটো নিৰ্বাচন আহি আছে কাৰণে সেইবোৰ কথা চলি আছে আৰু প্ৰত্যেকটা ৰাজনৈতিক দলে সক্ৰিয় মানে হৈছে এতিয়া কাৰণ এইটো ছিজন ৰাজনৈতিক দলবিলাকৰ কাৰণে আৰু সেই নিৰ্বাচনত যিকোনো প্ৰকাৰে চবেই বিচাৰে যে ৰাইজৰ সমৰ্থন পাওক বা ৰাইজৰ লগত সম্পৰ্কটো যিমান পাৰি সিমান কৰিব পাৰক তাৰ কাৰণে চবে লাগি আছে আৰু তাৰ মাজতে ৰাজনৈতিকভাৱে UPPL বা BTC এলেকাত সাপোজ তেওঁলোকে দুইটাই মিলিলে শক্তিশালী হ'ব বুলি মানে তেওঁলোকৰ মাজত চৰ্চা চলিছে আৰু তাৰ কাৰণে একত্ৰিত হ'ব পাৰে নেকি এই বিষয়বিলাক লৈ তেওঁলোকে কথা পতা বা তেওঁলোকৰ মানে নেতাবিলাকৰ পৰা কিছুমান কথা ওলাই আছে গতিকে এইবিলাক মই ভাবোঁ এইটো নেচাৰেল ৰাজনীতিক মানে এনে হয় চবে যেতিয়া এটা দলে মানে অকণমান নিজকে মানে কিবা এটা মানে সন্দেহ হয় যে আমি বেছি লিখিব পাৰিম না নহয় তেতিয়া কাৰোবাৰ যদি সহযোগ হয় বেছিকৈ আমি ভাল পাৰফৰ্মেঞ্চ দিব পাৰোঁ গতিকে এই কথাটোৱে আজি UPPL বা BPFৰ মাজত চলি আছে নেচাৰেল কথা তাত কোনোবা বেয়া পাবলগীয়াও একো নাই ৰাজনীতিক লাভটোতো ৰাইজে যাক কৰিব সিহে লাভ হ'ব গতিকে চবৰে ভাবামতে চব বস্তুৱে কেতিয়াবা নহয় গতিকে তেওঁলোকৰ লাভো হ'ব পাৰে কিন্তু এতিয়া সময়েহে ক'ব যে তেওঁলোকৰ যেতিয়া মানে কি কয় বাস্তৱত ৰূপায়িত হয় এতিয়াও তেওঁলোকৰ মাজত আলোচনাৰ ক্ষেত্ৰতে আছে আৰু এতিয়া বাই ইলেকশ্যন আহিছে মই ভাবোঁ বাই ইলেকশ্যনৰ আগে আগে নিশ্চয় এই বিষয়টো এটা ফাইনেল সিদ্ধান্তত আহি যাম আৰু দুইটাই যদি মিলে তেতিয়াতো সেই নিৰ্বাচনৰ পৰাই দেখা পাব আৰু বাই ইলেকশ্যন চিডলি সমষ্টিৰ এটাই কেণ্ডিডেট UPPL আৰু BPFৰ মাজত এতিয়া তেওঁলোকে যি চেষ্টা লৈছে সেই চেষ্টাটো আদাৰৱাইজ তেওঁলোকৰ মানে একত্ৰিত হোৱাৰ ক্ষেত্ৰত আমাৰ আৰু বেয়া পাবলগীয়া নাই বৰঞ্চ আমি চবেই ৱেলকাম কৰিছোঁ যে চবেই যদি এক হয় অঞ্চলৰ কাৰণে বা আপোনাৰ জনগণৰ কাৰণে যদি কাম কৰিব বিচাৰে সেইটোতো বহুত ভাল কথা